নমস্কাৰ বন্ধুসকল, ৰিমঝিম বৰষুণ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ' তৈয়াৰ কৰি উলিয়াইছোঁ। আজি ভিডিঅ'টোত কোনো কমেডি নাই বা ৰাইজক হহুৱাবলৈ আজি কোনো ভিডিঅ' বনোৱা নাই। আজি ভিডিঅ'টো অকণমান হৃদয় বিদাৰক, অতি দুখজনক। যোৱাকালি আমাৰ ইয়াত, আমাৰ এই গাঁৱৰ আশে পাশে প্ৰায় 100মান হাতী আহিছিল। বাদলাপাৰা, ফাৰামচক, কাছানী বস্তি, বৰঙাজুলি এইখিনিত বাগান কেইখনত মানে প্ৰায় 100 হাতী আছিল। ৰাতি হাতীবোৰ তাৰমানে কি হ'ল, ভাগ ভাগ হৈ গ'ল। কিছুমান গ'ল বৰঙাজুলি বাগানত, কেইটামান ৰৈ গ'ল। বাদলাপাৰাৰ ফালে কেইটামান গুচি গ'ল। তাৰপিছত বামুণজুলিৰ ফালে কিছুমান গুচি গ'ল। এনেকৈ হাতীবোৰ মানে ভাগ ভাগ হৈ গ'ল। তাৰ ফলত কেইটামান হাতী বৰঙাজুলি বাগানত ৰৈ গ'ল। যিকেইটা হাতী বৰঙাজুলি বাগানত ৰৈ গৈছিল, তাত এটা সৰু পোৱালি আছিল। চাহ বাগানৰ নালাত, সৰু নলা এটাত হাতীৰ পোৱালিটো পৰি মানে কি হ'ল, ইমানৰ পৰা হাতীৰ পেটৰ পৰা পিছৰ ঠেং দুখন আদি কৰি গোটেইখিনি তাৰমানে গোটেই পোত খাই গ'ল। তাৰ মাকে মানে পোৱালিটোৰ মাকে উঠাব চেষ্টা কৰিলে। চেষ্টা কৰাৰ ফলত হাতীটো উঠাব নোৱাৰিলে, কিন্তু নালাৰ ছাইডৰ মাটিবোৰ খহি হাতীটো প্ৰায় ইমানলৈকে পোত খাই গ'ল। ৰাতিটো আটা পাৰি আছিল যদিও ওচৰ চুবুৰীয়া গাঁওবাসীয়ে শুনিছিল, কিন্তু ভাবিছিল হাতী আহিছে, হাতীয়ে এনেই চিঞৰিছে বুলি ভাবিছিল। কিন্তু যেতিয়া ৰাতিটো গুচি গ'ল, ৰাতিপুৱা হৈ গ'ল, তাৰপিছতো যেতিয়া মানে আৱাজ বন্ধ নহ'ল, তেতিয়া ওচৰ চুবুৰীয়াবিলাক গুচি গ'ল, যাই কেনে দেখে যে হাতীৰ পোৱালি এটা পোত খাই আছে। গতিকে এনেকৈ খবৰা-খবৰি হ'ল। আমি সেই হাতীটোৰ পোৱালিটো এতিয়া বচাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। আমি হাতীৰ পোৱালিটো, সেই বনৰীয়া হাতীৰ পোৱালিটো আমি কেনেকৈ বচাওঁ, কেনেকৈ তাৰ জীৱনটো আকৌ ঘূৰাই দিব পাৰোঁ, সেই বিষয়ক লৈ মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। ধন্যবাদ। এইখনেই হৈছে বৰঙাজুলি চাহ বাগিচা, আৰু হাতীটো সৰু নালা এটাত পোত খাই আছে এইখন বাগানতেই। এতিয়া আমি গৈ আছোঁ। মোৰ লগত আছে ববন আৰু মই কেমেৰা ধৰি আছোঁ, ববনে বাইক চলাই আছে। এতিয়া আমি আহি পাই গ'লোঁ। এই সৰু মাইনাটো দেখিছেনে, হাতী চাব আহিছে। ক'ত আহি বাগানৰ মাজত সোমাই আহিছে, ভয় চয় অলপো নকৰে ভাই। খান্দি আছে এতিয়াহে ওলাব পাৰছে। গাড়ীখনত বটল আছে নেকি? গাড়ী পানী বটল আছে, ধৰিলে মাৰি দিব, ঘূৰি দিব।
গা লাগিলে যাব চাল হাতীটোৰ পোৱালিটোক ৰক্ষা কৰি আছো, কিন্তু দূৰৰ পৰা বনৰীয়া হাতীৰ পোৱালিটোৰ মাকে দেখিলে ভাবিছে আমি মাৰি আছো বুলি পুৰা খেদি আহিছে। আমি সকলো মানুহ পলালো। তাৰপিছত মাক আহিল, সেয়ে মই জুম কৰি দেখুৱাইছোঁ। পোৱালিটোক গাখীৰ খুৱাই আছে, গাখীৰটো খুৱাইছে বাৰু, কিন্তু যিখিনি আমি খান্দিছিলোঁ সেইখিনিও খচি কেনে আকৌ পুতি থৈ গ'ল মাকে। গতিকে আমাৰ উঠাওঁতে আকৌ দেৰি হ'ব আৰু। ফৰেষ্ট আহিছে যদিও কোনো কাম নাই। ফৰেষ্টৰ বাকী হাতীয়ে খেদিলে ফৰেষ্ট আগতে পলায়, পাব্লিকতকৈ ফৰেষ্ট আগত পলায়। গতিকে আমি গোটেইখিনি মানুহে মিলিজুলি হাতীৰ পোৱালিটোক এটা নতুন জীৱন দান দিলোঁ। চাই থাকক, গোটেইখিনি ভিডিঅ' কৰি দেখুৱাই আছোঁ। বহুত মানুহ সেয়া চাওক। আৰু হাতীৰ পোৱালিটো মুক্ত হোৱাৰ পিছত সেয়া চাওক কেনেদৰে দৌৰি আছে। মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাই আছোঁ, চাই থাকক। ইমান কষ্ট কৰি সেই ৰাতিপুৱাৰ পৰা হাতীৰ পোৱালিটো গাত খান্দি উলিয়াৰ পিছতো জানো হাতীৰ প্ৰাণ বচাব পাৰিলো? অৱশেষত হাতীটো মৰি থাকিল। ইমান দূৰ দৌৰি দৌৰি হাৰ্ট ফেইল হৈ গ'ল। সঁচাকৈ বহুত বেয়া লাগিল। ইমান কষ্টবোৰ এনেই গ'ল। সকলো মানুহৰে